हेलो फ्रेंड्स गुड मर्निंग কি খবৰ আশা কৰো সকলোৱে ভালে আছে আৰু আমাৰো বৰ্তমান ভাল আজি বহু দিনৰ মূৰত আকৌ আহিছো এটা নতুন ভিডিঅলৈ আৰু সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅলৈ এইটো ভিডিঅ আসলে বহুত দিনৰে হয় দেই মোৰ গাটো বেয়া আছিল কাৰণে এডিট কৰিব পৰা নাছিলো আৰু যোৱাকালি মই এডিট কৰিছো আৰু এডিট কৰোতে মাত্ৰ এনেকৈ হৰু মানে পালো গাটো বেয়া আছিল যে একদম দুৰ্বল মাতকে নোলোৱা হৈ আছিল সেইকাৰণে ভাবিলো ভয়েস ওভাৰকে কৰি দিও কাম বন কৰি মিলি মানে এতিয়া বোলো চাহখন খাই লওঁ বুলি ইয়া পাকঘৰলৈ আহিছো ছোৱালীকো পঠিয়ালোঁ মিষ্টাৰকো পঠিয়ালোঁ সকলো কাম বন কৰি আজৰি হলো আৰু হেয়া ভাবিলো এতিয়া বোলো ভিডিঅ' এখন বনাওঁ তাতে ঘৰখন বহুত খালী হৈ আছে আমাৰ ছোৱালীকেইজনী যোৱাকালি গ'লগৈ তাৰপিছত আমাৰ ছোৱালীও স্কুলে গ'লগৈ মানে আৰু খালী লাগিছে ঘৰটো তাতে মাও নাই মা মানে পূজাত আছেগে গতিকেলৈ মানে একদম অশান্তি লাগি আছে কিবা মন চনবোৰ ভাল লাগি থকা নাই আৰু সেইকাৰণে বোলো ভিডিঅ'কে বনালে ভাল লাগে আৰু মনটো আপোনালোকৰ লগতে বোলো বিজি হৈ থাকোঁ সেই বুলি এতিয়া আৰম্ভ কৰিছোঁ আৰু যদি ভাল লাগে আৰু চাই যাব ভিডিঅ'টো শেষলৈকে আৰু শেষত কিন্তু জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে চাহ খোৱাৰ পিছতে মায়ে আহি খবৰ দিলেহি যে পূজা আৰম্ভ হ'ব এতিয়া মহাদেৱক পানীটো ঢালি থৈ আহিবলৈ ক'লে এতিয়া তৎক্ষণাতে ওলাই মিলি গৈ মহাদেৱক পানী ঢালিলো সেৱা ল'লোঁ আচলতে গম পাইছে নহয় যেহেতু পবিত্ৰ মাহ চলি আছে আৰু সেই পবিত্ৰ মাহত মানে আমাৰ ঘৰতে ওপৰত থকা ভাড়াতীয়া ঘৰত মহাদেৱৰ পূজা পাতিছে গতিকে তাতে এতিয়া মই পানী ঢালি থৈ আহিলোঁ মানে মই শিৱদৌললৈ যাব পৰা নাছিলোঁ ভালে হ'ল আৰু ঘৰতে মানে পাইছোঁ মহাদেৱক মনটো বিৰাট ভাল লাগিছে এনে তৎক্ষণাতে গৈ তেওঁক পানী ঢালিলোঁ সেৱা ল'লোঁ আৰু মানে কি পূজা পাতল হ'লে এনেকৈ ভিডিঅ' কৰিবলৈ মন নাযায় তথাপিতো মনে অকণমান মানে দেখাই দিছোঁ আৰু আপোনালোকক ভিডিঅ' কৰি আনি পিনে ইমানেই গৰম লাগিছে চিলিং ফেনৰ কাম নাই টেবুল ফেন চলাই লৈছোঁ আৰু এইফালে লাফটাৰ চেট এডভাৰটাইজ দি আছে এতিয়া এইফালে মাও আহিলে চুলি ৰাতিপুৱা ধৰিছিলোঁ একদম মানে ঘামি ঘামি তিতি শেষ হ'ল বোলে মানে টেবুল ফেনেহে শুকাব দে চুলিখিনি মেলিলৈ বহি আছোঁ শিৱ পূজা অকণমানে তুলিলোঁ মা এতিয়া আহিছে পূজা বোলে শেষ হ'ল আৰু আছে নে পূজা খোৱা বোৱাবিলাক আছে এতিয়া মেইন মানে মহাদেৱৰ পূজাটো হৈ গ'ল আৰু প্ৰসাদ আনিছে মায়ে খাই আছোঁ তাকে ভগৱানৰ প্ৰসাদ আৰু মানে বহুত কিবা এটা বেলেগ এটা মানে সোৱাদ হৈ যায় ভাল লাগি আৰু এতিয়া ময়ো খাই আহিছোঁ দেই খায়ো আহিছোঁ এইফালে লৈও আহিছোঁ এয়া হৈছে আমাৰ পূজাৰ প্ৰসাদ মানে কি মই নাযাওঁ বুলি ভাবিছিলোঁ বোলো ভাত পানী বনাবলৈ হ'ল আকৌ মাতিলেহি আৰু সেইকাৰণে গুচিয়ে গ'লোগৈ আৰু তাতে পূজাৰ প্ৰসাদ আৰু খাই কিমান ভাল লাগে নহয়নে মানে এৰিব নোৱাৰি মাতিলতে গ'লোঁ আৰু এইফালে ছোৱালীৰ কাৰণে দি পঠিয়াইছোঁ যে লৈও আহিছোঁ তাৰ পৰা আহিয়ে লগালগ এইফালে ভাতত লাগিলোহি ভাত দাইল হৈয়ে গ'ল ভাজিও হৈ আছে আৰু এইফালে বোলো বিলাহী এটা পুৰি লৈছোঁ আজি বোলো চাটনি এখন বনাওঁ চাটনি খাই আৰু ভাতৰ লগত ভালেই লাগে কেনে মানে বস্তু যোগাৰ থাকিলে চাটনি বনাবলৈ এলাহ নকৰোঁ আৰু এতিয়া এয়া বিলাহী এটা পুৰি আছোঁ তাৰপিছত এইফালে ভাজিও হৈ আছে আজি মই দাংবডি কেইডালমানকৈ ভাজিছোঁ শাক পাচলিৰ যি দাম হৈছে নহয় মানে খাবলৈ দিগদাৰ হৈ গৈছে আৰু এইখিনি এতিয়া হৈ আছে অকণমান ভাজিছোঁ আৰু আজি ভাবিলোঁ মই চাটনিখন বোলো যিহেতু বনাই আছোঁ হ'লেই আৰু ভাত অকল চাটনিখিনি বনালে হৈ যাব বোলো চাটনিখন আপোনালোকক একদম থুলমূলকৈ বোলো দি দিওঁ যদি কোনোবাই নাই খোৱা খাব পাৰিব আৰু খুব ধুনীয়া লাগে এনেকুৱা চাটনি খাই মানে এইটো এতিয়া ইয়াতে পুৰি আছোঁ গেছতে তাৰপিছত এইফালে বাদাম কেইটামান আছিলে মানে কালি খাবলৈ লৈছিলোঁ বাদাম কিন্তু খাবলৈ নহ'লেগৈ এইকেইটা থাকি গ'ল ইয়াতে সেমেকি গ'ল মই ভাবিলোঁ বোলো এনেই নষ্ট হোৱাতকৈ চাটনিখনকে কৰি পেলাই ভাতকেইটা খাই ভাল লাগিব বোলে নহৰুকে দুটামান গুচাই দিলোঁ আৰু কেঁচা জলকীয়া দুটা লৈ লৈছোঁ আৰু এতিয়া বিলাহীটো ভালদৰে পুৰি লওঁ দেই তাৰপিছত দেখাই আছোঁ আপোনালোকক আৰু এতিয়া ধুনীয়াকৈ বিলাহীটো পুৰি ল'লোঁ আৰু এতিয়া ঠাণ্ডা হ'লত বাকলিখন গুচাই ল'ম ভালদৰে বাকলি নুগুচালেও হয় আৰু মই এয়া গুচাই লৈছোঁ আৰু বাদাম যিহেতু কম সেইকাৰণে এটা বিলাহী লৈছোঁ আৰু শুকান জলকীয়া হ'লে বহুত বেছি ভাল আৰু এতিয়া ইয়াতে গোটাই দি দিছোঁ শুকান জলকীয়া হ'লে ভাল লাগে বেছিকৈ আৰু এতিয়া ঘৰত মানে শুকান জলকীয়া নাই আপোনালোকে যদি শুকান জলকীয়া দিব বিচাৰে দিব পাৰে কিন্তু শুকান জলকীয়াটো আপোনালোকে অকণমান ৰ'ষ্ট কৰি ল'ব দেই তেতিয়া বহুত বেছি ভাল লাগে আৰু মই আকৌ কেঁচা জলকীয়াটো দিলেও ভাল পাওঁ কেঁচা জলকীয়াৰ গোন্ধটো যে অলপ অলপ আহে তেতিয়া মই মানে ভাল পাওঁ অলপ এয়া দি দিছোঁ আৰু এতিয়া ইয়াতে অকণমান দি দিছোঁ নিমখ আৰু এতিয়া এইখিনি মিক্সাৰ যাবলৈ ৰেডি আৰু এয়া চাটনি ৰেডি
কামৰ মাজতে ভাতৰ থালিখনো ৰেডি কৰি দিলোঁ ইফালে টেঙামৰা দাইল বনালোঁ যিহেতু বহুত গৰম পৰিছে ঘৰতে টেঙামৰা আছে একদম কথা নাই আৰু চিঙি আনি দাইলত দিহে দিছোঁ তাৰপিছত এইফালে দাংবডি ভাজি আৰু এইফালে বাদামৰ আৰু বিলাহীৰ চাটনি টেষ্টি তাৰপিছত এইফালে এটা বইল ডিম আৰু লগতে অকণমান পানী টেঙা এনেকুৱা টানৰ দিনত আৰু কি লাগিছে ইয়াতকৈ নহয়নে আৰু আজিৰ খানাটো আমাৰ এনেকৈ দেই এয়া আমাৰ ছোৱালী স্কুলৰ পৰা আহিলে আৰু স্কুলৰ পৰা আহোঁতে লগত বিচনী লৈ আহিছে চব এইখন বিচনীয়ে নেবাৰ ইমান পাতলা নহয় এদিনেই নেযাব এখন মানে পেইন চেইন হেৰি চেৰি লগাই ফালিয়ে পেলাব স্কুলত মানে এইখনৰ পৰা পৰহিৰ পৰা মানে দুদিন ধৰি ইমানেই উৎপাত লগাই আছে ন বিচনী লাগে আৰু এইফালে চকলেট বাৰু খোৱা বস্তুবিলাক লাগি আহে বাৰু সদায় একো কথা নাই কিন্তু মানে বিচনীখন দেখিহে মোৰ খং উঠিছে আনিছে বাৰু অলপ ভাল এখন অনাহেঁতেন নহয় ডাঙৰ এখন এতিয়া মানে কামতেই নাহিব ভালদৰে বিচো নপৰে তাৰমানে স্কুলত বোলে এনেকুৱাই বোলে ছোৱালীবিলাকে বিচনী আনে সেইকাৰণে তাৰমানে তাই তেনেকুৱাই লৈ আহিছে দেখাক দেখি মানে আজিকালি বস্তুটো মানে তাইক লাগেই আৰু ইমান বুজাওঁ মানে কেতিয়াবা বুজে আৰু কেতিয়াবা একেবাৰে মানে অবুজন হৈ যায় তাই ইমান ডাঙৰ হ'ল যদিও কেতিয়াবা মানে কি কৰোঁ ভাবিয়ে নাপাওঁ আৰু ইহঁতকো বাৰু দুখ দি লাভ নাই আজিকালি আকৌ পৰিস্থিতিটো এনেকুৱা হৈছে নহয় ডাঙৰৰ পৰা সৰুলৈকে মানে দেখাক দেখিহে কামবিলাক কৰা হৈছে আৰু ভাত পানী খাই আজৰি হ'লোঁ আৰু এতিয়া মাতিছে গোটলৈ গোট আৰু জানেই নহয় চহৰে নগৰে গাঁৱে ভূঞে আজিকালি গোট ইমান ৰ'দ দিছে যাবলৈকে মন যোৱা নাই পটককৈ মাতি পঠিয়ালে সেয়া ইউনিফৰ্ম পিন্ধি ওলাইছোঁ আমাৰ ইউনিফৰ্ম মানে এইটো আজিকালি আকৌ চবৰে গোটৰে ইউনিফৰ্মটো বেলেগ নহয় আমাৰ এনেকুৱা গ্ৰীণ খালী মানে ব্লাউজটো কালাৰটো অকণমান মোৰ মানে পাতলা হ'ল আৰু হ'ব আৰু এইফালে মুগা মেখেলা যাওঁ গৈ আহোঁ অকণমান দেখাম বাৰু দেই পাৰিলে আৰু এয়া মই পালোহি আৰু মই পোৱাৰ আগতে তেওঁলোক আহি ফটো মৰাত আৰম্ভ কৰি দিলে আৰু মই বোলো অকণমান দেখুৱাই দিওঁ কিমান সুন্দৰ লাগিছে চাওকচোন চবেই মানে আমাৰ গৌৰৱ আমাৰ প্ৰাণ আমাৰ আবেগ আমাৰ পৰিচয় সকলোবিলাক আমাৰ এই জাতীয় পতাকাখনি নহয়নে গতিকে জাতীয় পতাকাখনি লৈ ফটো মাৰি খুবেই সুখী হ'লোঁ আৰু সঁচাকৈ নিজকে মানে ভাৰতীয় হিচাপে বহুত গৌৰৱান্বিত আৰু আমি দুজনী লগৰী বহু দিনৰ মূৰত লগ হ'লোঁ এনেকৈ সেইকাৰণে বোলো ফটোটো কপিটো মানলৈ মাৰি লওঁ ইমান গৰম লাগিছে ফটো মাৰি অকণমান বহিছোঁ আমাৰ গোটৰ সদস্য দেই গোটৰ লগৰী আমাৰ গোটৰ লগৰী এফালে আৰু সেইফালে ফটো মাৰাত ব্যস্ত পৰহিলৈ 15 আগষ্ট গতিকেলৈ সেইকাৰণে প্ৰত্যেকটো গোটতে বোলে এনেকৈ তিৰংগা লৈ ফটো মাৰিব দিছে আৰু সেই আমি এতিয়া মাৰিছোঁ কালাৰ কৰি ছোৱালী ভাগৰ লাগি গৈছেগৈ দেই এইফালে কালাৰবিলাক চাওকচোন গোটেই বিচনাখন মানে হেৰি কৰি থৈছে আৰু ফ্ৰাইডে মানে সিহঁতৰ ৰাখী মেকিং কম্পিটিশ্যন আছে ৰাখী বন্ধন পাইছেহি যে সেইটো কাৰণে তাই প্ৰেক্টিচ কৰি আছে এতিয়া এইটো বনাইছে কেনেকুৱা লাগিছে বাৰু ধুনীয়া লাগিছেনে জনাব দেই মাংসই হ'ব এয়া মাংস অকণমান তাকে মেৰিনেট কৰি আছোঁ মই এতিয়া ইয়াতে চব মানে মছলা পিঁয়াজ চিয়াজ দি দিছোঁ আদা নহৰু মছলা এনেকৈ মানে ব্যৱহাৰ কৰা নাই বাৰু ধনিয়া পাউডাৰ অকণমান দি দিছোঁ আৰু চাহী গৰম মছলা অকণমান দি দিছোঁ এইকণকে মানে মেৰিনেট কৰিব কৈছে আৰু এইফালে আলু পিঁয়াজ মানে কাটি মেলি ৰেডি কৰিলোঁ চব মই কৰি দিছোঁ দেই আজি মানে ৰান্ধনি বেলেগ হৈছে আমাৰ আজি বোলে মিষ্টাৰে বনাব ছেকেণ্ড টাইমৰ কাৰণে বনাইছে দেই আজি ফাৰ্ষ্ট টাইম বনালে ভাল লাগিছিলে খাই মই বোলো আজি তুমিয়ে বনোৱা মাংসটো আৰু সেইকাৰণে তেনেকৈ ক'লোঁ দিয়া বুলি ক'লে খালি মেৰিনেট কৰিবলৈ কৈছে সেয়াই এইবিলাক এইকণকে কৰি আছোঁ মেৰিনেট তাকে এতিয়া বনাওঁ ভালেই পাইছোঁ আৰু গৰমত এইখিনি এতিয়া থাকক অকণমান দেৰি আৰু এইখিনি কাটি মেলি দিলোঁ এতিয়া বনোৱা পাল আমাৰ মহাঘৰত অঁ আৰু আমাৰ ঘৰত মাংস খোৱা মানুহ বেছি নাই যে আমি মানে দুজনেই খাম গতিকেলৈ সেইকাৰণে অকণমান মাংস সেইকাৰণে মানে আমাৰ কাৰণে যথেষ্ট আৰু বৰ বেছিও নাখাওঁ আৰু অকণমান টেষ্ট কৰি চালোঁ নিমখটো কম পালোঁ আৰু অকণমান নিমখ দি দিছোঁ আৰু ভাত পানী বাঢ়ি মেলি আজৰি হ'লোঁ এতিয়া খাই লওঁ আৰু এইফালে মাংস মানে শুকান কৰি পেলালে মানে লেটিয়াই খাব পাৰে আৰু ভাজি লিখা কৰিলে মাংসটো আৰু এইফালে দাইল বনাইছিলোঁ মই বাৰু দাইল নাখাওঁ মাংসহে খাই দিম আমাৰ এইফালে মহাঘৰ ভাত খাই আছে দেই আৰু এতিয়া মানে
নেদেখাবলৈ কৈছে মানুহজনক, সেইকাৰণে নাই দেখুওৱা, ভাতৰ থালিখনে দেখাই দিছোঁ। গৰম লাগিছে, ইয়ালৈ আহি পিনে একদম পকাতে বহি খাইছোঁ। এইফালে মানে ছোৱালী শুই দিলে, তাই ভাত নাখায়। দেউতাকে মানে আলু চপ আনি দিলে, আলু চপ খাই তাই পেট ভৰি গ'ল। আৰু আমি বোলে এতিয়া পকাতে খাওঁ। মাহঁতক মানে দিলোঁ, আমাৰ মাংস হওঁতে ধেৰি হৈ গ'ল, সেইকাৰণে মাহঁতক সোনকালে মানে খুৱাই পৰা আজৰি হ'লোঁ। তাৰপিছত আমি দুটাই খাইছোঁ এতিয়া। বোলে আমাৰ মাকৈ মানে গৰমতে খালীকাৰে আছে, সেইকাৰণে বোলে নেদেখাবা বুলি কৈছে, আৰু সেইকাৰণে দেখুওৱা নাই। তেওঁ খাই আছে এতিয়া, আৰু ময়ো খাওঁ দেই। ধুনীয়া হৈছে বাৰু। আজিতো 2 দিন বনাইছে দেই, 2 দিনত বাৰু ভালেই হৈছে খাবলৈ। আৰু সেয়াই, এতিয়া গোটেই দিনটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। এতিয়া আমি ভাতকেইটা খাই লওঁ আৰু আজিৰ ভিডিঅ'টো সামৰি দিওঁ। ৰাতিপুৱাৰ পৰা দেখুৱালোঁ আপোনালোকক কি কৰিলোঁ, মানে কি খালোঁ, কি বলোঁ, সকলোবিলাক। ভিডিঅ'টো চাই কিন্তু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদি ভাল পালে এটা লাইক কৰি দিব আৰু এটা ধুনীয়াকৈ কমেণ্ট কৰি দিব। ঠিক আছে, আজিলৈ আহোঁ। বাই, গুড নাইট।